মোৰ থানাত ৰিপৰ্ট লিখাবলৈ অহাৰ আগতে ঘৰত শ্ৰাদ্ধৰ চিঠি ছপাই থৈ আহিবি বুজিলি আমি আজি আচলতে গুৱাহাটীৰ বাহিৰলৈ লাষ্ট বাৰৰ কাৰণে ওলাই আহিলোঁ ইয়াৰ পাছত আৰু গুৱাহাটীত এটা বাইক ৰেলী হ'ব বাকী টক শ্ব'জ এণ্ড অল চলি আছে এতিয়া আমি আৰম্ভ কৰিছিলোঁ নগাঁৱত শেষ কৰিলোঁ আজি মঙলদৈত আমি জ্ঞান বিকাশ একাডেমি আৰু ইয়াত যিটো উৎসাহ সেইটো দেখি খুব ভাল লাগিছে ইয়াৰ পাছত আমি টংলা যাম গতিকে দুটা ঠাইত আজি আমি প্ৰমোশ্যন কৰিম ডেফিনেটলি ৰাইজৰ যিটো সঁহাৰি সেই সঁহাৰিটো তেনেকুৱা লাগিছে যে ৰাইজে চিনেমাখন চাব আৰু চিনেমাখন চালেই নহ'ব যদিহে সেই চিনেমাখনে আমি দিব বিচৰা মেছেজটো লৈ যাব পাৰে তেতিয়াহে আমি সফল হ'ম গতিকে ৰাইজক অনুৰোধ জনাইছোঁ চিনেমাখন চাওক আৰু এবুকু সাহস লৈ ঘৰলৈ ঘূৰি যাওক একজেক্টলি সেইটোৱে যিখিনি গোটেই অসমবাসীক কৈছোঁ সেইখিনি গোটেই মঙলদৈবাসীক যে নাৰী কি হয় ইয়াত বহি থকা প্ৰত্যেকজনী ছোৱালী কি হয় তোমালোকে হয়তো নিজে নাজানা আজি কেইদিনমানৰ আগতে তোমালোক সকলো পঢ়া শুনা কৰা ল'ৰা ছোৱালী আজি কেইদিনমানৰ আগতে আমি ডাক্তৰ প্ৰিয়ংকা ৰেড্ডিৰ ষ্টৰী শুনিলোঁ ফেচবুকটো চবেই চোৱা নে নোচোৱা চোৱা কিমান ছেফ ফিল কৰা ছোৱালীবোৰে ছেফ ফিল কৰা নে সন্ধিয়া হোৱাৰ লগে লগে যদি ঘৰ নুসুমোৱা মা দেউতাৰ চিন্তা হয়নে তেনেহ'লে কিয় সমাজখনে সদায় ছোৱালীবোৰক শিকায় যে গধূলি হোৱাৰ লগে লগে দীঘলকৈ কাপোৰ পিন্ধ আৰু ঘৰৰ ভিতৰত সোমাই থাক কিয় ল'ৰাবোৰক শিকাব নোৱাৰে যে চুটি কাপোৰ পিন্ধি বাহিৰলৈ ওলাই যোৱা ছোৱালীজনীকো সন্মানৰ চকুৰে চা কাৰণ তাইও কাৰোবাৰ ভনীয়েক কাৰোবাৰ মাক কাৰোবাৰ বায়েক কিয় এনেকুৱা কিছুমান কিয়ৰ উত্তৰ বিচাৰি নিৰ্মাণ কৰা হৈছিল এই ছবিখন আৰু এই ছবিখন চালে তোমালোকে এটা বস্তু বুজি পাবা যদি চিনেমাখন চোৱাৰ পাছত ছোৱালীবোৰে অন্ততঃ চিনেমা হলৰ পৰা এবুকু সাহস লৈ ঘূৰি যায় আমি তেতিয়াহে সফল হ'ম আমি অকল এটা কাহিনী দিব বিচৰা নাই এই যে ট্ৰেইলাৰটোত দেখিছা মই ল'ৰাকেইটাক ভালনে বঢ়িয়া কিমান ভাল আজি অলপ বেছি ভাল হ'ব লাগিব আমি বহুত দূৰৰ পৰা আহিছোঁ হা আজি বেছি ভাল 6 তাৰিখে ইয়াতকৈও ভাল হ'ব লাগিব হ'ব নহয় কোনটো হলত হ'ব প্ৰথমে জ্ঞান বিকাশ একাডেমীৰ কৰ্তৃপক্ষ লগতে অধ্যক্ষ মহোদয় আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই ঠাইডোখৰ দিয়াৰ বাবে মঞ্চখন দিয়াৰ বাবে আৰু সময়খিনি দিয়াৰ বাবে আপোনালোক সকলোৱে জানে যে আমি অহা 6 তাৰিখে ছবিগৃহলৈ আপোনালোকৰ বাবে আগবঢ়াই দিম এখন নতুন ছবিখনৰ নামটো কি কেনে গম পালা কোনে কৈছে হা তুমি জানা এটা দুটাৰ মাজতে যেনে তেনে হাতখন উলিয়াই কৈছে মই জানো যে য'ৰ পৰাই যেনেকৈ নোকোৱা মোৰ চকুটো খালি চবফালে থাকে সৰুকৈ কিবা এটা ক'লেও কাণত পৰি যায় সেইটোৱে বেয়া 6 ডিচেম্বৰত আমি ছবিগৃহলৈ আগবঢ়াই দিম প্ৰতিঘাত মানুহজন বহুত ৰাফ আৰু লগত একেবাৰে শেষত আছে আমাৰ চিনেমাৰ প্ৰতিঘাত চাবা প্ৰতিঘাত ভাল হৈছে চাব লাগিব চবে হয়নে ডাঙৰ হৈছে আৰু যদিও ঘৰৰ মানুহৰ লগত এনজয় কৰিলে বেছি ভাল লাগে যদি লিখিতভাৱে দিয়া প্ৰিন্সিপাল ছাৰৰ তাত তেতিয়াহ'লে আমি সেইটো যিটো যিয়ে একশ্যন কৰে যিয়ে ফাইট কৰে যিয়ে বেয়াৰ বিৰুদ্ধে যুদ্ধ কৰে সেই চৰিত্ৰটো এগৰাকী ছোৱালীৰ চৰিত্ৰ এগৰাকী নাৰীৰ চৰিত্ৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মতা এজনী ছোৱালীৰ চৰিত্ৰ সেই চৰিত্ৰটো কৰিছে অমৃতাই চিনেমাৰ প্ৰমোশ্যনত আহিছোঁ চাবানে কোন তাৰিখে বেয়া পাইছোঁ অকল 6 ডিচেম্বৰতে যে চাবা প্ৰতিঘাত নামৰ এখন ছবি আহি আছে য'ত বহুত দিগদাৰ দিয়া মানুহ আছে আৰু বহুত ভাল মানুহো আছে গতিকে সেই তিতা মিঠা খং ৰাগৰ মাজতে এখন চিনেমা নিৰ্মাণ কৰা হৈছে যাৰ নাম প্ৰতিঘাত চাবলৈ 6 ডিচেম্বৰত যাব লাগিব আৰু তাৰপিছতো যাব লাগিব যদিহে পৰীক্ষা নচলে আমি আচলতে আজি আমাৰ লগত
বিভিন্ন ঠাইত আমি যেতিয়া প্ৰমোশ্যন